টেষ্টি বহুত হৈছে কিন্তু আপোনালোকে কেতিয়াবা বনাই খাই চাব মাটি দালি কুকুৰা মাংস খাই লওঁ। নমস্কাৰ বন্ধুসকল, মই এতিয়া কি বনাব লৈছোঁ আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। এতিয়া মই বনাম, দেখিবলৈ পাইছে, এয়া হ'ল মুৰ্গী মাংস, এয়া হ'ল মাটি দালি মানে মাটিমাহ শাক, ইলাচি, এয়া মুৰ্গী মাংস মানে কুকুৰা। ইয়াত ৰেডি হৈ গ'ল মোৰ পিঁয়াজ, আদা, ৰচুন, জলকীয়া, হাঁহ মাংস হওক কুকুৰা মাংস হওক, আমি সদায় ডাঙৰ ডাঙৰ কৰোঁ, পিচ ডাঙৰ ডাঙৰ কৰোঁ। হাঁহ মাংসটো যদি বেছি সৰু কৰা হয় নহয়, কিন্তু বহুতে সৰু সৰু খাই ভাল পায়, মানে হাৰ্ডি বেছি ওলায়। যিমানে সৰু কৰা হয় মাংস সিমান হাৰ্ডি ওলায়, সেইটো কাৰণে মাংস অলপ ডাঙৰ ডাঙৰ কাটিব লাগে। আৰু পিছবিলাক দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ এয়া এইবিলাক দেখিবলৈ পাইছে, টাংটো টাং ভাঙি থৈ দিওঁ আমি। এতিয়া হাঁহ মাংস আমি ডাঙৰ ডাঙৰ কাটোঁ, ডাঙৰ ডাঙৰ খাওঁ আমি। মাটি দালি আৰু কুকুৰা মাংস কেনেকুৱা বনাই আপোনালোকক মই দেখুৱাই দিম। দিব লাগে তেল, তেলটো অলপ বেছিকৈ দিব লাগে। বেছি দিয়াৰ কাৰণটো হ'ল মই মাটি দালি আৰু আপোনাৰ কুকুৰা মাংস বনাম। অলৰেডি মাটি দালিটো হৈ আছে, বনাই হৈ গ'ল, দেখিবলৈ পাইছে। মোৰ তেল গৰম হৈ গ'ল, ইয়াত যদি ৰচুন কেইফোটামান থেতালি দি দিয়া হয়, ইয়াত চেণ্টটো বেছি ভাল হয়। দেখিবলৈ পাইছে মোৰ পিঁয়াজ ৰঙা হৈ গ'ল। এতিয়া মাংস দি দিম। গুড়া দেখিবলৈ পাইছে, হালধি, নিমখ দিছোঁ, ৰচুন, জলকীয়া, আদা, ইলাচি খুলি থৈছোঁ। এতিয়া মই পানী দি দিছোঁ। বৰ্তমান মাংসটো সিজিবৰ কাৰণে পানী দিছোঁ। পানীখিনি মই সম্পূৰ্ণ শুকুৱাই দিম। মাৰি দিলোঁ ঢাকন। দেখিছে মাটি দালি, মুৰ্গী মাংসটো মই দি দিম মাটি দালিত, আপোনালোকে চাই থাকিব। বন্ধুসকল দেখিবলৈ পাইছে মোৰ মাংস অলৰেডি হৈ গ'ল, সিজি গ'ল। এতিয়া চাই থাকিব আপোনালোকে। হ'ল মাটিমাহ শাক। মুৰ্গী মাংসখিনি মই এতিয়া ইয়াত মাটি দালিত ঢালি দিম। দেখিছে মাটি দালি আৰু কুকুৰা মাংস
এতিয়া ই উতলিব লাগিব অলপ সময়। যেতিয়া উতলিব নহয়, উতলি আপোনাৰ যেতিয়া মাটি দালিৰ জোলটো মাংসত সোমাব লাগিব, আৰু মাংসৰ এইটো যিটো তেল দিছোঁ তেলটো মাটি দালিত পাই গ'ল, এতিয়া সেইটো সোৱাদেই বেলেগ, টেষ্টিটো। আপোনালোকে কেতিয়াবা বনাই খাই চাব। অলপ সময় উতলাব লাগিব। এতিয়া ঢাকোন মাৰি দিলোঁ। বন্ধুসকল দেখিবলৈ পাইছে, এচক মাটি দালি হৈ গ'ল। মোৰ চব্জি অলৰেডি ক্লিয়াৰ। এতিয়া খাব লাগে। মাটি দালি কালাৰ চেঞ্জ হৈ গ'ল, দেখিছে আপোনালোকে? এচক মাংস মাটি দালি, কুকুৰা মাংস মাটি দালি। বন্ধুসকল আপোনালোকৰ কাহিনীও বনাই খাই চাব। এই মাটি দালিটো প্ৰথমে বনাই ল'ব লাগিব। আমি যিহেতু মাটি দালি খাৰ বনাওঁ, খাৰ বনালেও আমি কল খাৰ দিওঁ। এয়া বন্ধুসকল মাটি দালি আৰু কুকুৰা মাংস দেখিবলৈ পাইছে। এতিয়া খাই লওঁ। টেষ্টি বহুত হৈছে কিন্তু। আপোনালোকে কেতিয়াবা বনাই খাই চাব মাটি দালি কুকুৰা মাংস। মাটি দালিটো আগে বনাই ল'ব, কুকুৰা মাংসৰ তেলটো অলপ বেছি দি পিনে বনাব। মাটি দালি হৈ যাব চব, মাটি দালিখিনি নমাই দিব। এতিয়া কুকুৰা মাংসটো বনাই অলৰেডি হৈ গ'ল। তাৰপাছতে কুকুৰা মাংসটো মাটি দালিত ঢালি তাৰপাছত মাটি দালিটো উতলিব দিব। যেতিয়া কুকুৰা মাংস মাটি দালি উতলি যাব নহয়, তাৰ টেষ্টিটো বহুত টেষ্টি। আপোনালোকে খাই চাব। এয়া দেখিবলৈ পাইছে। এতিয়া মই খাই লওঁ। টাটা, বাই বাই।